এয়া স্কোৱাছ আৰু আলু কাটিলোঁ ভাজিম এয়া আৰু অলপমান পানী দি থ'ম অলপ দেৰিকৈ ভাজিম যিহেতু আলুটো ক'লা পৰি যাব পাৰে আৰু এয়া স্কোৱাছ আৰু আলু এনেকৈ ডাঙৰ ডাঙৰকৈ অলপ কাটি থৈ দিছোঁ কিবা বেলেগ এখন আঞ্জা বনাম কি বনাওঁ আজি নিৰামিষ ঘৰৰ আপোনালোকক দেখাম বাৰু চাই যাব ভিডিঅ'টি ব্ৰতত থাকিলে যে অকল দালি আৰু আলু বইল খায় সেইটো নহয় না মানে বিভিন্ন ধৰণৰ বস্তু খাব পাৰি খালি পিঁয়াজ নহৰু থাকিব নালাগে বাকী সকলো দিব পাৰি ব্ৰতত থাকিলে আৰু মই বাৰু নাখাওঁ কিন্তু মানে আমাৰ ঘৰত যিহেতু নৱৰাত্ৰি থাকিলে আৰু সেই 9 দিন মানে ঘৰৰ পৰিয়ালে মানে ঘৰত থকা মানে কিটচেনত আৰু পিঁয়াজ নহৰু একোৱেই নচলে কোনেও নাখায় সেইকাৰণে আৰু ঘৰত ইহঁতক মানে কি বনাই দিম সেইবাবে মই মানে এনেকুৱাকৈ বুদ্ধি সাজিলোঁ ল'ৰাইতো সদায় মানে বেলেগ দিনা আৰু মাছ মাংস কণী কিবা নহয় কিবা লাগেই আৰু এইকেইটা দিন মোৰ চিন্তা হৈ যায় কি খুৱাম তাক মানে মই মানে ৰাতিপুৱা উঠিয়ে আৰু এয়া ভাবিলোঁ আজি অলপ বেলেগকৈ মানে স্কোৱাছৰ এখন আঞ্জা বনাম তেতিয়া আৰু নাজানো কেনেকুৱা হ'ব কিন্তু মই ভাবিছোঁ আৰু ভাল হ'ব আৰু আপোনালোকেও বনাই খাব এনেকৈ ব্ৰতত থাকিলে যে মানে বা অকল দালি বইল খায় বা বেলেগ কিবা বেলেগ বেলেগ আঞ্জাৰো সোৱাদ ল'ব লাগে মই আজি এনেকৈয়ে বনালোঁ দালি দিছোঁ চয়াবিন দিছোঁ স্কোৱাছ আলু খালি পিঁয়াজ নহৰু দিয়া নাই বাকী মছলা চব দিছোঁ জিৰা ধনিয়া সকলো দিছোঁ আৰু এইখন আঞ্জা আজি মই কি কৰিম ছোৱালীকো মানে কি খুৱাম ভাবিছোঁ কাৰণ ইয়াত মই জলকীয়াও এড কৰা নাই অলপো ছোৱালীকো খুৱাব পাৰিম তাই যিহেতু 12 মাহত সোমাইছে তাই মানে এতিয়া আৰু আমি ডাঙৰে যি খাওঁ সেইবিলাক বস্তু খাব পাৰিব আৰু অকল আৰু এতিয়া গৰমৰ ছিজন যিহেতু পৰিছে গৰমৰ ছিজনত মানে বিৰাটে এইটো বেয়া মানে খিচাৰীটো গৰম বুলি কয় সেইবাবে ভাবিছোঁ কি আমি যি খাওঁ সেয়াই আৰু জলকীয়া নিদিয়াকৈ তাইকো দিবলৈ চেষ্টা কৰিম এই আঞ্জাখন হৈয়ে গ'ল ধুনীয়াকৈ এতিয়া শেষত মই অকণমান এয়া লোকেল ধনিয়া মানে কাটি দিম লোকেল ধনিয়াৰ মানে গোন্ধটোৱে বেলেগ আৰু আঞ্জাখনৰ এটা বেলেগ গোন্ধ ওলায় আৰু লোকেল ধনিয়াৰ চ' এনেকৈ মানে ব্ৰতত থাকিলে এনেকৈ বনাব পাৰি আৰু খায়ো ভাল লাগে চ' আপোনালোকে বনাব বুলি আশা থাকিল কেনেকুৱা হৈছে আঞ্জাখন বাৰু মই ক'ব নোৱাৰিম আজি টেষ্ট কৰিব মানে নিমখ হৈছে নে নাই আঞ্জাখনত মই সেইটোৱে টেষ্ট কৰিব পৰা নাই খালি মানে মই এটা মানে আন্দাজত নিমখটো দি দিছোঁ লাগিলে মানে সিহঁতক লৈ ল'ব যদি কম হৈছে চ' আপোনালোকে ভাত খালেনে মই মানে ইহঁতক দিম আৰু এতিয়া আঞ্জা হৈয়ে গ'ল দেখিছেনে আঞ্জাখনৰ কিমান ধুনীয়া লুকছ আহিছে খাই চাব আপোনালোকেও এনেকৈ নতুন নতুন স্কোৱাছ ওলাইছে এতিয়া